এবাৰ চকুমুটি দিয়া আৰু উপলব্ধি কৰা এই মুহূৰ্তভাগৰ যন্ত্ৰণা, এই অদৃশ্য শিকলি, এই সদায় শুনা সন্দেহৰ কণ্ঠ। হ'ব নেকি? মই যথেষ্ট নহয় নেকি? আৰু কিমান দূৰ? এইবোৰ মিছা, এইবোৰ তোৰ মনৰ ভুৱা চলনা। স্বপ্নবোৰ সস্তাত ধৰা দিব বুলি ভাবিছ, সফলতাৰ বাট চৰাটো ফুলনি পথ বুলি ভাবিছ। নহয়, এই পথ জুই, শিল আৰু তেজ ঘামেৰে পৰিপূৰ্ণ। এয়া হ'ল সেই ৰণক্ষেত্ৰ য'ত কেৱল অটল মানুহেহে জয়ী হয়। যিজন মানুহে আজি সিংহাসনত, তেওঁৰ শৰীৰতো এই যুঁজৰ দাৰৰ চিন আছে, কিন্তু তেওঁ কেতিয়াও থামিবলৈ সিদ্ধান্ত লোৱা নাছিল। আজি তয়ো সেই শপত লবি, চিঞৰি ক, মই এজন যুঁজাৰু, মোৰ হীৰাৰ হীৰাত জুই। মোৰ যাত্ৰা থামিবলৈ নহয়, জয় কৰিবলৈ। মোৰ লক্ষ্য মই নিজে সাজিম, মোৰ সীমা মই নিজে ভাঙিম। তোৰ সন্মুখত এতিয়া দুটাহে পথ। প্ৰথমটো থমকি ৰোৱা, এটা নিষ্প্ৰাণ ধূলিময় জীৱন য'ত তোৰ স্বপ্নবোৰ তোৰ সৈতেই মৰহি যাব। দ্বিতীয়টো শেষলৈকে যুঁজ দিয়া, এনে এক জীৱন য'ত তই তোৰ নাম ইতিহাসৰ পাতত সোণৰ আখৰেৰে লিখিবি। যেতিয়া তোৰ শৰীৰে চিঞৰি কয় আৰু নোৱাৰি, যেতিয়া তোৰ মনে কয় এয়া অসম্ভৱ, তেতিয়া বুজিবি তই তোৰ সীমাৰ দুৱাৰদলিত উপস্থিত হৈছ। বেছিভাগ মানুহে ইয়াত উভতি যায়, সিহঁতে ভাবে ইয়েই শেষ, কিন্তু প্ৰকৃত যুঁজ আৰম্ভ হয় এইখিনিতে। যেতিয়া তোৰ হাত কামুৰি ধৰিবলৈও শক্তি নাথাকে, যেতিয়া তোৰ ভৰি দুখন যন্ত্ৰণাত জ্বলি পুৰি যায়, তেতিয়া তোৰ মূৰটো ফাটি যোৱাৰ দৰে লাগে। মনত ৰাখিবি, তই হাৰ মানিব নোৱাৰ, কাৰণ তই তোৰ নিজৰে স্বপ্নৰ ওচৰত হাৰ মানিবি জানো? নহয়, কেতিয়াও নহয়। তোৰ হৃদয়ৰ প্ৰতিটো স্পন্দনে এটা জাপি মন্ত্ৰ হৈ উচ্চাৰিত হওক, সীমা ভাং, সীমা ভাং, সীমা ভাং। আমি ৰ'ব নোৱাৰোঁ, আমি ভাগৰুৱা নহওঁ। কাইলৈৰ তই আজিৰ তোৰ পৰা উত্তৰ বিচাৰিব। যিদিনা তই জীৱনৰ শেষ ৰেখাত থিয় হবি, সেইদিনা এই বুলি হাঁ হুতাশ কৰিবি, মই আৰু এপাক যুঁজিব পাৰিলোহেঁতেন। নহয়, তই সেই অনুশোচনালৈ মৰিব নোৱাৰি। তোৰ জন্ম হৈছিল জয়ী হ'বলৈ, ইতিহাস সৃষ্টি কৰিবলৈ। তোৰ জীৱনৰ শেষ উশাহটোলৈকে তই যুঁজ দিবি, কিন্তু কেতিয়াও আত্মসমৰ্পণ নকৰিবি। ইমান সময় জাহিদ মটিভেশ্যন চাই থকাৰ বাবে অশেষ ধন্যবাদ। যদি আপুনি আমাৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে, তেন্তে আমাৰ ফেচবুক পেজ ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ এই ভিডিঅ'টো ইউটিউবত চাই আছে, তেনেহ'লে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।